সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হ'বলগীয়া সপ্তম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ প্ৰস্তুতি সম্পূৰ্ণ 16 ডিচেম্বৰ শুকুৰবাৰে হ'বলগীয়া শংকৰ আজান সমন্বয় ক্ষেত্ৰৰ কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ প্ৰথম কাৰ্যসূচীত আছে পুৱা 6 বজাত পৰিষ্কাৰ পৰিচ্ছন্নতা অভিযান তত্বাৱধায়ক স্বেচ্ছাসেৱক উপসমিতি পুৱা 8 বজাত পতাকা উত্তোলন উত্তোলক চবত আলী দেৱান সভাপতি সপ্তম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা 2022 পুৱা 8:30 বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপক অৱসৰপ্ৰাপ্ত শিক্ষক ভৌকামাৰী আলহাজ জানেছ আলীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি দুপৰীয়া 1 বজাত সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধক জনপ্ৰিয় অভিনেত্ৰী শ্ৰীযুতা দিগাংগনা বৰা আবেলি 2 বজাত সপ্তম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ শুভ উদ্বোধনী অনুষ্ঠান সভাপতি মাননীয় চবত আলী দেৱান সভাপতি কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলা 2022 উদ্বোধক শ্ৰীযুত মনোজ কুমাৰ গোস্বামী মুখ্য সম্পাদক আমাৰ অসম মুখ্য অতিথি শ্ৰীযুত পীয়ুষ হাজৰিকা কেবিনেট মন্ত্ৰী অসম বিশিষ্ট অতিথি মাননীয় মাহবুবুল হক আচাৰ্য বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয় মেঘালয় শ্ৰীযুত প্ৰাঞ্জল চেণ্ডেকা সম্পাদক দৈনিক অগ্ৰদূত মাননীয় আফ্ৰিদা হুছেইন উপসম্পাদক ইণ্ডিয়া টুডে নিৰ্দিষ্ট বক্তা শ্ৰীযুত দিলীপ চন্দন সম্পাদক অসমবাণী সন্মানীয় অতিথি মাননীয় জাকিৰ হুছেইন সিকদাৰ বিধায়ক সৰুক্ষেত্ৰী বিধানসভা সমষ্টি শ্ৰীযুত আয়ুষ গৰ্গ IAS উপায়ুক্ত বৰপেটা শ্ৰীযুতা কাবেৰী বৰকাকতি শৰ্মা ACS উপায়ুক্ত বজালী সপ্তম কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ স্মৃতিগ্ৰন্থ গ্ৰন্থ দৰ্পণ উন্মোচক শ্ৰীযুত অক্ষয় কুমাৰ মিশ্ৰ বিশিষ্ট সাহিত্যিক তথা ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত শিক্ষক বৰপেটা সন্ধিয়া 5 বজাত মৰহুম আব্দুছ ছাত্তাৰ সৰণী সদৌ-ভিত্তিক একক নৃত্য প্ৰতিযোগিতা ক শাখাৰ 5ৰ পৰা 12 বছৰ আৰু খ শাখাত 13ৰ পৰা 35 বছৰ পুৰস্কাৰসমূহ ক শাখাত প্ৰথম স্থান 3000 টকা আৰু দ্বিতীয় স্থান 2000 আৰু তৃতীয় 1000 টকা খ শাখাৰ প্ৰথম পুৰস্কাৰ 5000 টকা দ্বিতীয় পুৰস্কাৰ 3000 টকা আৰু তৃতীয় পুৰস্কাৰ 2000 টকা উদ্বোধক শ্ৰীযুতা গীতাশ্ৰী লাচিত ACS অতিৰিক্ত উপায়ুক্ত বৰপেটা দাতা অতিথি মাননীয় দুৰ্জন আলী সমাজকৰ্মী ভৌকামাৰী নিশা 7 বজাত আতচবাজী প্ৰদৰ্শন উদ্বোধক মাননীয় বাবুল আলী সদস্য বৰপেটা জিলা পৰিষদ মাননীয় মমতাজ বেগম সদস্যা বৰপেটা জিলা পৰিষদ মাননীয় আতিফা আখতাৰ সদস্যা বৰপেটা জিলা পৰিষদ নিশা 8 বজাত আকৰ্ষণীয় সাংস্কৃতিক সন্ধিয়া শিল্পী কুমাৰ ভাইয়া পশ্চিমবংগ আৰু মিছ লাকি বৰপেটা ৰোড উদ্বোধক মাননীয় তেহছিন আখতাৰ বিশিষ্ট অভিনেত্ৰী আৰু গায়িকা গতিকে আপোনালোকৰ সহায় সহযোগিতাৰ লগতে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে কয়াকুছি গ্ৰন্থ আৰু বাণিজ্য মেলাৰ আয়োজক সমিতিয়ে ধন্যবাদ